মাননীয় এই অঞ্চলৰ ৰাইজ, মোৰ লগত অহা সন্মানীয় জলসিঞ্চন বিভাগৰ বিষয়াসকল, সাংবাদিক বন্ধুসকল, আজি আমি এই অঞ্চলৰ যি জলসিঞ্চন প্ৰকল্প এয়া চাবলৈ আহিছিলোঁ। এই প্ৰকল্পটো চৰকাৰে নিৰ্মাণ সম্পূৰ্ণ কৰিবৰ বাবে বা তাৰ পাছত ভালকৈ চলি থাকিবৰ বাবে কিন্তু প্ৰধানতঃ এই অঞ্চলৰ ৰাইজৰ সহযোগিতাৰ প্ৰয়োজন হ'ব। কাৰণ আজি এই প্ৰকল্পটো হোৱাৰ পাছত ৪২খন গাঁৱৰ ৰাইজে খেতিৰ কাৰণে সুবিধা কৰিব পাৰিব। এই ৪২খন গাঁৱৰ ৰাইজৰ স্বাৰ্থত কাৰোবাৰ যদি অকণমান মাটি ইয়াত ড্ৰেইন বনাওঁতে, কেনেল বনাওঁতে যদি যায়, মই আপোনালোকক অনুৰোধ জনাম যাতে আপোনালোকে কিছু ত্যাগৰ মনোভাৱেৰে নিজৰ কাৰণে এই কামটো নিজৰ হ'ব। কাৰণ আমি আজি আহিছোঁ, কাইলৈ গুচি যাম। ইয়াত খেতি আপোনালোকেই কৰিব, ধান আপোনালোকেই পাব। আৰু কোনোবাই যদি ভাবে যে মোৰ মাটিটুকুৰা গুচি গ'লত মোৰ অলপ লোকচান হ'ল, কিন্তু ইয়াৰ পানীয়ে আপোনালোকৰ বছৰেকত ২টা-৩টা খেতি কৰিব পাৰিব, তাৰ পৰা আপোনালোকৰ বহুত লাভ হ'ব। সেয়ে আপোনালোকৰ মাজত এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰক যে এইটো আপোনালোকৰ কাৰণে এটা খুব ভাল বস্তু আহিছে আৰু ই আপোনালোকৰ কাৰণে আশীৰ্বাদ স্বৰূপ। এই অঞ্চলৰ মানুহৰ অৰ্থনৈতিকভাৱে স্বাৱলম্বী হ'বৰ বাবে চৰকাৰে লোৱা এই আঁচনিক আপোনালোকে আগ্ৰহেৰে সাৱটি লওক। বিশেষকৈ বিভাগীয় যিসকল বিষয়া আহিছে, মই তেখেতসকলক ধন্যবাদ জনাইছোঁ। যি কাৰণেই নহওক, ইমান দিন নোহোৱা কাম এটা তেখেতসকলৰ তৎপৰতাত, আমাৰ সকলোৰে উদ্যোগত ৩ মাহৰ ভিতৰত শেষ হ'ব বুলি আমি ভাবিছোঁ। আৰু ঠাণ্ডা দিনত আমি বড়ো খেতি ইয়াত কৰিব পাৰিম বুলি আশা কৰিছোঁ। সেয়েহে কাৰোবাৰ যদি মাটি যায়, মই পুনৰ কৈছোঁ যে কোনোবাই অকণমান ত্যাগ কৰিব লগা হ'ব। এনেও এইখিনি মাটিত ম্যাদী পতা থকা হ'লে কম্পেনচেশ্যন দিব পৰা হ'লহেঁতেন। ইয়াত যিহেতু ম্যাদী পতাও নাই, গতিকে এই অঞ্চলত আমি এইখিনি কাম কৰিলে আমাৰ বহুত সুবিধা হ'ব। আৰু আটাইতকৈ ডাঙৰ কথা, সীমামূৰীয়া অঞ্চলত আমাৰ নিজৰ যেতিয়া এটা প্ৰকল্প থাকিব, অসম চৰকাৰৰ স্থিতি ইয়াত অধিক মজবুত হ'ব। আজি বিবাদমান অঞ্চল বুলি কৈ থকা অঞ্চলবিলাকত স্থায়ী যেতিয়া আমাৰ কাম কাজবিলাক হ'ব, এই অঞ্চলবিলাক উন্নতি হ'ব। মই নতুনকৈ নিৰ্বাচিত হৈছোঁ, আপোনালোকক এটাই মই কথা ক'ব বিচাৰোঁ যে আমি এনেধৰণে কাম কৰিব বিচাৰোঁ যে আজি অন্যান্য গাঁও অঞ্চলৰ মানুহে, যেনেকৈ গণকৰি হওক, টেঙাখোলা মানুহে হওক, যিটো এটা পৰিৱেশত তেখেতসকলে বাস কৰিছে, সীমান্তৰ জনসাধাৰণেও যাতে একে এটা পৰিৱেশ পায়। আমি সীমামূৰীয়া ৰাইজ, আমি অৱহেলিত, আমাৰ সুবিধা নাই, এনেকুৱা ধৰণৰ কথাবিলাকৰ পৰা ওপৰত গৈ আমি যাতে বাকী গাঁওবিলাকৰ লগত একেধৰণে আমি এটা পৰিৱেশত থাকিব পাৰোঁ, তাৰ ব্যৱস্থা কৰিবলৈ মই যত্ন কৰিম আৰু আশা কৰিছোঁ 5টা বছৰত এইখিনি কাম আপোনালোকক কৰি দিব পাৰিম। মই এইখিনিকে ক'লোঁ। এই অঞ্চলত বহুত আগৰণুৱা ব্যক্তি আছে, প্ৰদীপ স্বৰ্গীয়াই আছে, সুবন চুতীয়া দা আছে, আপোনালোক সকলো আছে। আপোনালোক সকলোৱে এই অনুষ্ঠানটো পৰিচালনা কৰিবৰ কাৰণে এখন মনিটৰিং কমিটি আগতীয়াকৈ বনাই লওক, যাতে ক'ৰবাত কিবা অসুবিধা হ'লে আমি প্ৰথম সেই কমিটিখনৰ লগত যোগাযোগ কৰিম। পৰাখিনি সমস্যা কমিটিখনে সমাধান কৰিব আৰু নোৱাৰাখিনি SDO লেভেললৈ যাব, মোৰ লেভেললৈ যাব। আমি এই অনুষ্ঠানটো শেষ নোহোৱালৈকে যিমানখিনি কৰিব লাগে আমি চেষ্টা কৰিম। মই এইখিনিকে ক'লোঁ।